ফাংচনত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত দেখিবলৈ পাব ইন্দ্ৰই আজি আদি আৰু অদিতিক ঘৰলৈ লৈ আহিব আৰু দৰিকা আৰু মাকে ইন্দ্ৰই আদি আৰু অদিতিক ঘৰলৈ লৈ অহাৰ বাবে মনটো বহুত ভাল লাগিব আৰু দৰিকা আৰু মাকে আদি আৰু অদিতিক আগবঢ়াই থাকিব। এই সকলোবোৰ মন্দিৰা খুৰীয়েকে দেখি মন্দিৰা খুৰীয়েক থাকিব নোৱাৰিব আৰু মন্দিৰা খুৰীয়েকে এইবোৰ কি হ'বলৈ ধৰিছে। কইনা দেখোন ঘৰত সোমালেহি এই বুঢ়া ক'ত মৰি আছে বুলি মন্দিৰা আগত ক'ব। আৰু এতিয়া মন্দিৰা তুমি চিন্তা কৰিব নালাগে, তুমি চাই থাকা, দেউতাই কেতিয়াও অদিতিক এইখন ঘৰত সোমাব নিদিয়ে বুলি খুৰীয়েকৰ আগত ক'ব। আনফালে আদিৰ দেউতাকে আদি আৰু অদিতি অহা কথাটো গম পাই পিষ্টলটো উলিয়াই লৈ আদি আৰু অদিতিৰ ওচৰলৈ আহিব। এতিয়া বাৰু আদিৰ দেউতাকে অদিতিক মাৰি পেলাব নেকি দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ।